কি লাগে তোমাক বাছি লোৱা? গৌৰৱৰ মুকুট পিন্ধিবা নে চিৰকাল ভীৰুতাৰ আত্মগ্লানিত ভুগিবা? সাধুকথাৰ সেই হতভগা মেকুৰীটোৰ দৰে ভয় কৰি আঁতৰি থাকিবা নে কৰিবাই বুলি হবা অগ্ৰসৰ? বাছি লোৱা পণ। সলনি হৈছিল সকলো, আৰু সেই সকলোবোৰৰ মাজত সংগোপনে অতৰ্কিতে আৰু এগৰাকী মানুহ সলনি হৈছিল, আৰু সেয়া আছিল আধিৰা, যিয়ে এতিয়া লীনাৰ কান্ধত মূৰ থৈ কান্দি আছে। প্ৰায় আধা ঘণ্টা ধৰি আধিৰাই লীনাৰ কাণখনত মূৰটো পেলাই কান্দি আছে। অলপ সুস্থিৰ হোৱাত লীনাই তাইক পানী অলপ খাবলৈ দি ক'লে, তই কি এনেকৈয়ে থাকিবি নে অলপ ওলাই যাবি? কলৈ যাম? কি কৰিম? এনেকৈ থাকিলে জানো হ'ব? You have to be normal. You can't behave like this, my dear. Yes, I know. But how? I can't accept this bitter truth. I can't even convince myself that our Ihan is no more. You have to accept the truth, my dear. You never thought that he will take such a big step. And the big thing is that media people want to talk with you. They want your reaction. Reaction? Really? মই এইফালে তাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই, and they people need my reaction. তই একো ক'ব পৰা অৱস্থাত নাথাকিলেও তই তেওঁলোকক ফেচ কৰিব লাগিব, because once you are very close to Ihan. কিমান দিনলৈ এনেকৈ ঘৰত সোমাই দুখ কৰি থাকিবি? কিমান দিনলৈ? Yes, I am close to him, but from few years we don't even saw each other's face. Though I get all the information from you people, but I am never worried about anything related to him. But now? Okay, নকৰো দুখ, কিন্তু মই প্ৰকৃত সত্য বিচাৰি উলিয়াব লাগিব, মোৰ নিজৰ কাৰণে বিচাৰিব লাগিব, নহ'লে মোৰ জীয়াই থাকিবলৈ বৰ কষ্ট হ'ব। মই কেতিয়াও ভবা নাছিলোঁ যে সি এনেকৈ নোহোৱা হ'ম বুলিয়ে নোহোৱা হৈ যাব। No, you can't, Mr. Ihan. মই যাম, মই ইহানৰ ঘৰলৈ যাম। কুল ডাউন আধিৰা, কুল ডাউন। কান্দোনে হেঁচা মাৰি ধৰা আধিৰাক দুয়ো হাতেৰে লীনাই সাবটি ধৰিছিল। তাইও নিজৰ চকু পানীখিনি লুকুৱাব নোৱাৰি বৈ আহিবলৈ দিলে, আৰু দুয়ো একেলগে কান্দি ল'লে। যদি তোৰ অকলে যাব বেয়া লাগে, দেন প্লিজ লেট মি ন'। সেই বুলি কৈ লীনাই তাতে ৰৈ সময় নষ্ট নকৰি দৌৰি যোৱা দি তাৰ পৰা গুচি গ'ল মায়ানগৰী, মুম্বাই। সৰুৰে পৰা ধাৰাবাহিক চিনেমা চাই ডাঙৰ হোৱা ল'ৰা ছোৱালীবোৰৰ প্ৰায় এটা সপোন থাকে, মায়ানগৰী, মুম্বাইলৈ যোৱা আৰু নিজৰ পচন্দৰ অভিনেতা অভিনেত্ৰীগৰাকীক এবাৰলৈ হ'লেও লগ ধৰা। সকলোৰে সপোন পূৰণ কৰিব পৰা এখন ঠাই মায়ানগৰী, মুম্বাই। বিশেষকৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ অভিনেতা অভিনেত্ৰীসকলৰ বলিউডৰ প্ৰতি থাকে এক সাংঘাতিক দুৰ্বলতা। অভিনেতা অভিনেত্ৰী হোৱাৰ সপোন দেখি বাস্তৱত সেই সপোনবোৰ ৰূপায়ণ কৰাৰ উদ্দেশ্যেৰে দূৰ দূৰণিৰ পৰা তেওঁলোক আহি উপস্থিত হয়হি এই মায়ানগৰীত। প্ৰতিযোগিতাৰ ধামখুমীয়াত উটি গৈ সকলোৱে নিজক প্ৰতিষ্ঠা কৰাৰ দৌৰত বিলীন হয়। সেই দৌৰত দৌৰি দৌৰি কিছু লোক সফল হয় আৰু কিছু লোক বিফল হৈ পুনৰ উভতি আহে নিজ গৃহভূমিলৈ। সেই শিয়ালটোৱে কোৱা টেঙা আঙুৰ কেইটাৰ নিচিনা ইহানেও সপোন খেদি খেদি এটা সময়ত আহি এইখন মায়ানগৰীত উপস্থিত হৈছিল। ইহানে সফলতাৰ দিশত ভালেখিনি আগুৱাই গৈছিল, প্ৰতিষ্ঠিত হৈছিল, এটাৰ পিছত আন এটা সপোনক সাকাৰ কৰি আত্মতৃপ্তি লাভ কৰিছিল। পিছে তাৰ কিহৰ অভাৱ হ'ল, যাৰ কাৰণে সি সেই চৰম পন্থাক হাতত তুলি ল'বলৈ বাধ্য হ'ল? কি নাছিল তাৰ? এজন নাম কৰা অভিনেতাৰ থাকিবলগীয়া সকলোখিনিয়ে তাৰ আছিল। এটা ভাল ঘৰ, এখন দামী গাড়ী, হাতত ভাল ভাল চিনেমাৰ কাম, সফলতা, ফেন, মান সন্মান, এই সকলোবোৰেই আছিল। তাৰ পিছতো মানুহৰ জীৱনত কি এনে অভাৱ থাকিব পাৰে? যেনে এজন বন্ধু, যাক বিনা দ্বিধাই সকলো কথা খুলি ক'ব পাৰি, নে এই পাৰ্থিৱ সুখবোৰ বাদ দি অকণমান মানসিক সুখ? কিহৰ অভাৱ হৈছিল তাৰ, যাৰ অভাৱত মানুহ এজনে নিজ হাতে নিজৰ মৃত্যুক হাত বাউল দি মাতিবলৈ বাধ্য হ'ল? এনেধৰণৰ বহুতো প্ৰশ্নই ইহানৰ আত্মহত্যাৰ খবৰ বিয়পি পৰাৰ পিছৰে পৰা সকলোৰে মনত চানি ধৰিছে। হয়তো বহুতো মানুহৰ প্ৰিয় অভিনেতাৰ শাৰীত নপৰিছিল ইহান, হয়তো তাৰ ছবি চোৱা মানুহৰ ভিতৰতো নপৰিছিল সকলো। তথাপি উঠি অহা সুনিপুণ অভিনেতা এজনৰ হঠাৎ কৰা আত্মহননৰ ঘটনাই ব্যথিত কৰিছে তেওঁৰ গুণগ্ৰাহীসকলক। বহুতে এই আত্মহত্যাক আত্মহত্যা বুলি মানি ল'ব পৰা নাই। বহুতৰে মতে এয়া আত্মহত্যা নহয়,
কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে ইহানক। নহ'লে ইমান প্ৰতিভাসম্পন্ন অভিনেতাজনে নিজ হাতে নিজ মৃত্যুক উপভোগ কৰিব পাৰেনে? কিছুমানে আকৌ নিজে মনোৰোগ বিশেষজ্ঞ হৈ গণমাধ্যমৰ জৰিয়তে নিজৰ মতামত আগবঢ়াই নিজৰ কৃতিত্ব জাহিৰ কৰিছে। কিছুমানৰ মতে টকা পইচাই সকলো নহয়। এজন মানুহ ভালে থাকিবলৈ হ'লে মনৰ শান্তিৰ খুবেই প্ৰয়োজন, যিটো এক অৰ্থত সত্য। সেই বুলিয়েতো সকলোৱে ভাগ্যক ধিয়াই থাকি নিজৰ পচন্দৰ কামৰ পৰা আঁতৰি থাকিব নোৱাৰে। কি লাগে তোমাক বাছি লোৱা? গৌৰৱৰ মুকুট পিন্ধিবা নে চিৰকাল ভীৰুতাৰ আত্মগ্লানিত ভুগিবা? সাধুকথাৰ সেই হতভগা মেকুৰীটোৰ দৰে ভয় কৰি আঁতৰি থাকিবা নে কৰিবাই বুলি হবা অগ্ৰসৰ? বাছি লোৱা পণ। ভীৰুতাৰ আত্মগ্লানিত ভুগি নিজকে হতভগা মেকুৰী সজাব বিচৰা নাছিল সি। তাৰ মনেও গৌৰৱৰ মুকুট পিন্ধাৰ আশা কৰিছিল। সেইবাবেই নিজৰ পচন্দকে সাৰথি কৰি অসমৰ ভিতৰুৱা এখন গাঁৱৰ পৰা মায়ানগৰী মুম্বাইলৈ যাত্ৰা কৰি যাত্ৰাপথৰ উদ্দেশ্যত সফল হৈছিল ইহান। সি অসমৰ নাটক, চিনেমা, থিয়েটাৰ জগতখনতে কাম কৰি থাকি নিজৰ পৰিচয় সুদৃঢ় কৰিব পাৰিলেহেঁতেন। কিন্তু হেঁপাহ, এই হেঁপাহ বস্তুটো বৰ বেয়া। এবাৰ হেঁপাহ এটাই উক দি উঠিলে সেই হেঁপাহটো পূৰণ নোহোৱালৈকে মানুহ এজন কেতিয়াও শান্তিৰে বহি থাকিব নোৱাৰে। ককায়েকৰ পৰামৰ্শ অনুসৰি সি ইঞ্জিনিয়াৰিঙৰ শিক্ষা শেষ কৰিছিল। ইঞ্জিনিয়াৰিঙৰ ফাইনেল পৰীক্ষা দি সি ঘৰলৈ উভতি যোৱাৰ দিনাখনেই মাক দেউতাক ককায়েকক আগত বহুৱাই মনত সাহস গোটাই নিজৰ ইচ্ছাক তেওঁলোকৰ আগত ব্যক্ত কৰিছিল। দেউতা, মই ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিলোঁ হয়, মই কিন্তু অভিনয় কৰিম বুলিহে ভাবিছোঁ। কি অভিনয় কৰিবি তই? অভিনয় কৰিবৰ কাৰণেহে তোক ইমান দিন পঢ়ালোঁ শুনালোঁ। যদি তোৰ অভিনয় কৰিব মন আছিল তেনেহ'লে দেখোন ইমান পঢ়া শুনা কৰাৰ কোনো দৰকাৰেই নাছিল। মাক মিনতীয়ে ইহানৰ মুখত অভিনয়ৰ কথা শুনি গৰজি উঠিল। আকৌ তাক নতুন কি অভিনয়ৰ ভূতে পালে? মিনতীক মনে মনে থাকিবলৈ হাতেৰে ইংগিত দি এইবাৰ যতীন্দ্ৰই কৈ উঠিল, আমাৰ বংশত আজিলৈ এনে কোনো এজন নাই যিয়ে সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে কাম কৰিছে। তোৰ বা হঠাৎ অভিনয়ৰ প্ৰতি কি ইমান ধাউতি বাঢ়িল যে তই ইঞ্জিনিয়াৰ হৈ ইঞ্জিনিয়াৰ হ'বলৈ মন নকৰি অভিনয় কৰিবলৈ মন মেলিছ? বাৰু, তই নিশ্চয় কিবা ভাবি চিন্তি এনে এটা সিদ্ধান্ত লৈছ। কিন্তু কথাবোৰ আকৌ এবাৰ ভাবি চাবি। এতিয়াৰ পৰা তোৰ জীৱন নাওৰ গুৰি বঠাখন তই নিজেই ধৰিব লাগিব। চাবি যাতে সোঁতৰ কোবত বঠা চলাব নোৱাৰি তোৰ জীৱন নদীৰ নাও নালাগিবলগীয়া ঘাটত নালাগে। ইহানে দেউতাকৰ পৰা ইমান শান্ত সমাহিত সহজ উত্তৰ এটা কেতিয়াও আশা কৰা নাছিল। সি ভাবিছিল মাকতকৈ দেউতাকে বেছিকৈ আপত্তি কৰিব। পিছে সকলোবোৰ দেখোন ভবাৰ দৰেই হ'ল। আনহাতে ইহানৰ জীৱনৰ সিদ্ধান্তক লৈ বিবেকৰ একো ক'বলগীয়া নাছিল। অৱশ্যে মিনতীয়ে বহুত দিনলৈ পাকে প্ৰকাৰে ইহনক কথা শুনোৱাৰ পৰা বিৰত নাথাকিল। হয়তো নিজৰ ল'ৰাৰ ভৱিষ্যতৰ কথা ভাবিয়ে মাক হিচাপে মিনতীৰ সেইখিনি ক'বলগীয়া আছিল। ইহানে অভিনয়ৰ দিশত থকা নিজৰ কিঞ্চিত জ্ঞানৰ ভেটিক সাৰথি কৰি মাকক বুজাবলৈ কোনো ধৰণৰ ত্ৰুটি কৰা নাছিল। চোৱা মা, তোমালোকে ভবাৰ দৰে আগৰ সেই দিন নাই যে পঢ়া শুনা নকৰা মানুহেহে কেৱল অভিনয় কৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে যিদৰে সকলোবোৰ সলনি হয় ঠিক তেনেদৰে অভিনয়ৰ ক্ষেত্ৰখনো তাৰ বিপৰীত নহয়। আজিকালি অভিনেতা হ'বলৈ বহুতো পঢ়া শুনা কৰিবলগীয়া হয়। চৰিত্ৰ এটা নিজৰ মাজত ধাৰণ কৰিব লাগিলে চৰিত্ৰটোক লৈ যথেষ্ট অধ্যয়ন কৰিব লগা হয়। তুমি হয়তো এতিয়া সেইবোৰ কথা নুবুজিবা মা। বাৰু, সেইবোৰ বাদ দিয়া। যদি অভিনয়, নাটক, চিনেমা, ধাৰাবাহিক ইমানেই বেয়া তেনেহ'লে আমি প্ৰত্যেক বছৰে টিকট কাটি কাটি সেইবোৰ চাবলৈ যাওঁ কিয়? আমাৰ গাঁৱৰ থিয়েটাৰ এখন আহিলে দেখোন তোমাৰে বেছি উথপ থপ লাগে। মোৰ কথা নকলোৱেই যেনিবা। আৰু যে মঞ্চত অভিনেতা অভিনেত্ৰীবোৰে অভিনয় কৰি থাকে তাৰ আঁৰত কিমান কষ্ট জড়িত হৈ থাকে তুমি জানানে? নাটক এখন চাই থাকোঁতে আমাৰ এনেকুৱা লাগে যেন সকলোখিনি অতি সহজতেই হৈ গৈছে। কিন্তু আখৰাৰ পৰা আৰম্ভ কৰি নাটকখন মঞ্চত উঠোৱালৈকে কিমান কষ্ট হয় সেয়া কেৱল তেওঁলোকেহে জানে। যদি ইমান কষ্টই হয় তেনেহ'লে জানি বুজি সেই কষ্টখিনি কৰিব যাব কিয় লাগে? তাৰ মানে তোমাৰ মতে মই কষ্ট কৰা কাম নকৰি আৰামত বহি বহি কৰিব পৰা কাম কৰিব লাগে, নহয় জানো? সকলোৰে মাক দেউতাকে যদি তুমি কোৱাৰ নিচিনাকৈয়ে কথাবোৰ কয়
বা ভাবে, তেনেহ'লে আমাৰ পূৰ্বপুৰুষে ইমান কষ্ট স্বীকাৰ কৰি সৃষ্টি কৰি থৈ যোৱা এই আপুৰুগীয়া কৃষ্টি সংস্কৃতিবোৰ ধৰি ৰাখিবলৈ কোননো আগবাঢ়ি আহিব পাৰিব? জ্যোতিপ্ৰসাদ আগৰৱালাই সেই তাহানিতে অসমীয়া চিনেমা নিৰ্মাণ কৰি চিনেমা জগতৰ বাট মোকলাই থৈ গৈছিল। তুমি জানানে মা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকলশৰীয়া প্ৰচেষ্টাত 1935 চনৰ 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া চিনেমা জয়মতী মুক্তি লাভ কৰিছিল। চিত্ৰলেখা মুভিটোনৰ বেনাৰত নিৰ্মিত জয়মতী আছিল ভাৰতৰ তৃতীয়খন সবাক চিনেমা আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ চিনেমা। কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই চিনেমাখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ সামৰি লৈছিল। তদুপৰি তেওঁ নিজে কেইবাগৰাকী শিল্পীৰ মাত কথা বাণীবদ্ধ কৰিছিল। হ'ব, তই মোক ইমান বুজাব নালাগে। তই যিফালে যাব বিচাৰিছ, যি কৰিব বিচাৰিছ সেয়াই কৰ, কিন্তু চাবি যাতে কষ্ট নাপাওঁ। সেয়াই মাকবোৰৰ মানে ল'ৰা ছোৱালীৰ কষ্ট হ'ব বুলিয়ে নানান চিন্তা। কষ্ট কৰি পোৱা ফলটোত যিটো মজা আছে, বিনা কষ্টে সেই বস্তুটো পোৱাত মজা নাই মা। মুঠতে ইহানে পাকে প্ৰকাৰে নিজৰ সিদ্ধান্তৰ সৈতে মাককো একমত কৰাবলৈ সাধ্য অনুসাৰে চেষ্টা কৰিছিল। তথাপি মিনতীয়ে ইহানে অভিনয় কৰিব বিচৰা কথাটোত বৰ এটা সুখ পোৱা নাছিল যদিও ল'ৰা ছোৱালীৰ সুখেই মাকৰ সুখ। অনিচ্ছা সত্ত্বেও মিনতীয়ে একমাত্ৰ তাৰ সুখৰ খাতিৰত ইহানৰ সিদ্ধান্তক মানি ল'বলৈ বাধ্য হৈছিল। কোনোমতে ওলাই আহিব ধৰা চকুপানীখিনিক নিয়ন্ত্ৰণ কৰি আধিৰাই তাৰ ফটোখনৰ আগত কেইডালমান ধূপ জ্বলাই দিলে। তেনেদৰে তাই কিমান সময় পাৰ কৰিলে তাই নাজানে।